এতিয়া দুৰ্নীতিৰ ৰম্যভূমিত পৰিণত হৈছে। এটা কথা আপোনালোকে উপলব্ধি কৰক, আজি আই মাতৃসকলে নিজৰ সৰু সৰু কেঁচুৱা সন্তানক কোলাত লৈ যি সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে আহিছে, উপভোগ কৰক। তাৰ মাজত এটা কথা মই কওঁ, মাতৃৰ যি ভূমিকা, এখন সমাজ, এখন দেশ, এখন অঞ্চল সংস্কাৰৰ ক্ষেত্ৰত মাতৃৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। মই বেছি কথা নকওঁ, মই মাজে মধ্যে কৈছোঁ। এটা উদাহৰণেৰে আপোনালোকক মই মোৰ ভাষণ সামৰিম। এটা সাগৰৰ পাৰত সৰু চৰাই এজনীয়ে বাঁহ সাজি গছৰ ওপৰত বাঁহ সাজিছিল, বাঁহত কেইটামান কণী পাৰিছিলে। খাদ্যৰ সন্ধানত এই সৰু চৰাইজনী গুচি গৈছিল, খাদ্যৰ সন্ধানত গৈছিল, আহি দেখে যে তেওঁৰ বাঁহত কণী এটাও নাই। তেতিয়া সেই সৰু চৰাইজনীয়ে কৈছিলে, সাগৰক কৈছিল, সাগৰ তুমি মোৰ কণী ক'ত লুকুৱাই ৰাখিছা, উলিয়াই দিয়া। তেতিয়া সাগৰে কৈছিলে যে মই তোমাৰ কণী উলিয়াই লোৱা, তোমাৰ কণী ক'ত পৰিছে, ক'ত হৈছে, ধুমুহা আহিছিলে, ধুমুহাত ক'ত পেলাই থৈ দিছে, গতিকে মই তোমাৰ কণী কেনেকৈ উলিয়াই দিম। তেতিয়া সাগৰে বাৰে বাৰে কোৱাৰ পিছত সৰু চৰাইজনীয়ে কৈছে যে তোমাৰ সাগৰৰ পানী মই মোৰ ঠোঁটেৰে এচুলু পানী লৈ মই শুকাই পেলাম, মোৰ কণী ঘূৰাই দিয়া বুলি তেওঁ যেতিয়া জবৰদস্তিভাৱে ক'লে যে মই সাগৰ শুকুৱাই পেলাম, তেতিয়া সাগৰে ভয় আৰু শংকাত তেতিয়া কণী সাগৰৰ তলিৰ পৰা আনি বাঁহত দি দিলে। তেতিয়া গছে কৈছে যে তুমি ইমান ডাঙৰ, ইমান প্ৰকাণ্ড, ইমান গভীৰ সাগৰ, যে তুমি সৰু চৰাই এজনীয়ে মাত্ৰ কৈছে যে তোমাৰ এই সৰু ঠোঁটেৰে এই সাগৰ শুকাই পেলাব, সাগৰৰ পানী নি শুকুৱাই দিব, গতিকে তুমি কি ভয় খালা নেকি, তুমি ইমান ভীৰুনে? তেতিয়া সাগৰে কৈছে যে মই ভয় খোৱা নাই, মই ভয় এটা কাৰণত খাইছোঁ যে এগৰাকী মাতৃয়ে তেওঁৰ সন্তানৰ কাৰণে, মাতৃত্ব গুণৰ কাৰণে, মাতৃত্ব গুণৰ অধিকাৰী হ'বৰ কাৰণে সাগৰ শুকুৱাব খুজিছে। মই ভাবোঁ যে মই সঁচাকৈ সাগৰ শুকাই যাব, তেওঁৰ যি ইচ্ছা, তেওঁৰ যি বাসনা, গতিকে এই তাৰ পূৰণ হ'ব আৰু সাগৰ শুকাবলৈ বেছি দেৰি নালাগিব। মই মাত্ৰ এটা কথা ক'ম, আপোনালোকে মাতৃ হিচাপে আপোনালোকৰ সন্তানক সুশিক্ষিত কৰিব লাগিব। দৈনন্দিন জীৱনত তেওঁলোকক সংস্কাৰ শিকাব লাগিব। ঘৰখনেই বিদ্যালয়ৰ আগতেই হৈছে ঘৰখনেই এখন শিক্ষানুষ্ঠান, আৰু পিতৃ মাতৃয়ে হৈছে আটাইতকৈ ডাঙৰ শিক্ষক। গতিকে মই বেছি দীঘলীয়া কথা নকওঁ, আপোনালোকে আজিৰ সাংস্কৃতিক অনুষ্ঠান অনুভৱ কৰক, ঠিকেই আছে। আমি যাতে নীল আকাশ বাহিৰৰ পৰা ভাড়া কৰি আনিবলগীয়া যাতে নহয়, আমি তেনেকুৱা ধৰণৰ গায়ক গায়িকা যাতে আমাৰ ইয়াৰ পৰা সৃষ্টি কৰিব পাৰোঁ, আমি আমাৰ মাজত যাতে এই প্ৰতিভাৰ সৃষ্টি কৰিব পাৰোঁ, শিক্ষাৰ যাতে কৰিব পাৰোঁ, এই কথাখিনিকে কৈ আপোনালোকক মই মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ।